নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু ইফালে লৈ আহিছো এটা হেলদি ৰেচিপি মানে ব্ৰেকফাষ্ট হয় আৰু ইফালে তো মই গোটা মগু তিয়াই থৈছিলো গজালি ওলোৱাকে আৰু ইফালে লৈছো মই 3 চামুচ ওটছ লৈছো গোটেইখিনি হেলদি বস্তুৱে লৈছো দেই ওটছটো খোৱা বহুত ভাল হয় ফাইবাৰ থাকে আৰু মানে যিসকলে ওটছ খাই বেয়া পায় কিছুমানে বিজল বিজল কাৰণে নাখায় তেওঁলোকে এনেদৰে খাব পাৰে আৰু ইফালে অকমান পানীত মই তিয়াই থলো যাতে পানীখিনি এবজৰ্ব কৰি লয় আৰু ইফালে গাজৰ লৈছো মটৰ এয়া পালেং আৰু পিয়াজ এই গুটিখিনি মই এতিয়া মিক্সিত মাৰি দিম আৰু এইখিনি মই পানীখিনি এবজৰ্ব কৰি ললে দেখিলে নহয় ওটছখিনিয়ে আৰু ইয়াতে এয়া মগুখিনিও দিলো মগুখিনি গজালি উলিয়াই লৈছো গজালি উলিয়া মগুটো খোৱা ভাল যে হেতু কাৰণে তাৰ পিছতে কেঁচা মটৰখিনিও দিলো পালেং আৰু এয়া পিয়াজখিনিও দি দিছো গাজৰখিনি ইয়াতে নিদিও কাৰণ গাজৰখিনি মই ৰুকি লৈছো পিছত মিলাই দিম আৰু নহলে একেবাৰে গুৰি হৈ যাব যে সেই কাৰণে দেখিলেনে ইমান ধুনীয়া পেষ্ট এটা হৈ গল আৰু ইয়াতে কিবা কিবি আৰু দিব পাৰিব ইয়া জলকীয়া দিব পাৰিব মই জলকীয়াটো দিয়া নাই বাৰু আৰু ইয়াতে আপোনালোকে দিব পাৰিব বেচনো দিব পাৰিব সুজি দিব পাৰিব মানে ক্ৰিস্পি হ'বৰ কাৰণে বস্তুটো অকমান পনিয়া লেপথেপিয়া নিচিনা হৈছে ন হেতু কাৰণে মই বাৰু অকনমান সুজি দি দিম বেচন মই নিদিও এনি মই বেচন দিও আজি সুজিকে দি দিম সুজি দিলে অকনমান ক্ৰিস্পি হয় এনি বস্তুটো কোমল হৈ যায় বহুত ধুনীয়া কোমল হয় আৰু ইফালে দেখিছে নহয় সুজি দি দিছো সুজি বহুত দিয়া নাই কিন্তু দেই অলপমানহে দিছো বহুত দিলে মানে বেয়া হ'ব আৰু অকনমান পানী দি পেলাই গুলি লৈছো যাতে অকনমান মানে এইটো দেখিছে নহয় এনেকুৱা নিচিনা হলে হৈ গল আৰু বেছি পনিয়া হ'বও নোৱাৰি আৰু বেছি ডাঠ হ'বও নোৱাৰি তাৰ পিছতে ইয়া কেৰাহীখন অকনমান তেল দি পেলাই দি দিছো চাওকচোন ইমান ধুনীয়াকৈ এনেকৈ স্প্ৰেড কৰি দিছো ধুনীয়াকৈ হৈ গৈছে কিন্তু বেছি পানী দিলে মানে বস্তুটো বেছি হৈ যাব আৰু ডাঠকে দিলে মানে বেছিকে ডাঠ হৈ থাকিলে এনেকৈ হেৰি কৰিব নোৱাৰি হেতু কাৰণে মানে এটা জোখ হ'ব লাগিব আৰু প্ৰথম যেতিয়া মই বনাইছিলো অলপমান অসুবিধা হৈছিল মানে প্ৰথমতে আইডিয়াটো পোৱা নাছিলো পিছত মোৰ আইডিয়া হৈ গল আৰু ইফালে মই এটা একদম সিমত দি পেলাই দি থলো চাওকচোন ইমান ধুনীয়াকৈ এৰাই আহে যেতিয়া ধুনীয়াকৈ এৰাই আহে নহয় তেতিয়া বহুত ভাল লাগে মানে গম পোৱা যায় ইমান ধুনীয়াকৈ মানে বস্তুখিনি মিলি গৈছে ইয়াতে আপোনালোকে জিৰা মছলা কিবা কিবি সব দিব পাৰে ধনিয়া চনিয়া যাৰ যেনেকৈ মন যায় তেনেকেই খাব পাৰে আৰু ইফালে মই ইয়াত দি দিলো মই বহুত বেছিও বনোৱা নাছিলো দেখিছে নহয় একদম অকমান দিছিলো তাৰ পৰাই মোৰ 3টা হৈ গল আৰু এইখিনি বহুত পাতল পাতল হয় ন আপোনালোকে মানে 3টা বা 2টা খালেও হৈ যায় আৰু তাতকে বেছি খাব নালাগে মানে বস্তুটো হেলদিও হয় ন হেতু কাৰণে আমি মাজে মাজে মানে সব খলাই খাব লাগে কেতিয়াবা ধৰক ৰুটি খালে কেতিয়াবা এনেকুৱা খালে বা কেতিয়াবা ওটছটো গাখীৰৰ লগতো খাব পাৰে সদায় মানে বেলেগ বেলেগ খাই থাকিলে শৰীৰটোৰ কাৰণে ভাল হয় হেতু কাৰণে ময়ো ট্ৰাই কৰো যে ৰাতিপুৱা বেলেগ বেলেগকৈ খাবলৈ হেয়াই আৰু তাৰ পিছতে ইয়াৰ লগত আপোনালোকে সস ল'ব পাৰে বা চাটনি ল'ব পাৰে মোৰ সস চাটনি এনেকৈ খোৱা হয় আজি ভাবিলো মই আলু ভাজি দি খাওঁ আৰু ইফালে মই আলু ভাজি বনাই থলো আগতেই তাৰ পিছতে এটা কণীও বইল কৰি লৈছো ইফালে মাহঁতে নাখায় কাৰণে এয়া বিট দি পেলাই আকৌ ৰুটি বনাই দিছো মাহঁতক তাৰ পিছতে এয়া হৈ গল মোৰ আৰু দেখিছে নহয় এয়া একদম অকমান ৰঙা ভাৱটো আহিছে আৰু কোমল হৈছে দেখিছে বস্তুটো মানে টান নহয় হেতু কাৰণে খাবলৈ বহুত ভাল হয় সৰু ল'ৰা ছোৱালীও খাব পাৰে বুঢ়া মানুহও খাব পাৰে সকলো ধৰণৰ মানুহে এই বস্তুটো খাব পাৰে আৰু এইফালে এয়া আলু ভাজি আৰু এটা লগত বইল কণীটো ৰাতিপুৱা খোৱাটো বহুত ভাল হেলথিৰ কাৰণে আৰু কেনেকুৱা পালে জনাব যিসকলেতো খাইছে জানেই আজিলৈ বাই বাই মোৰ ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে জনাব দেই বাই বাই